চাং আৰু চাং ট্ৰাই কৰি চাম কি হয় দেখা যাওক। একদম অ'কে গাইছ, ৱেলকাম বেক টু মাই এন ব্লগ চেকেণ্ড। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি বহুত দিনৰ মূৰত গাইছ ভিডিঅ' লৈ অহা হোৱা নাছিলে এনেকুৱা। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিলোঁ আৰু গাইছ। মোটামুটি আজি 8-9 দিনমান হ'ল আৰু গাইছ। তাকে এনেই অলপমান ওলাই আহিলোঁ, আজি কি ধামাকা হয় তাকে চাম। আৰু এতিয়া মোৰ লগত আছে আজি এইটো ডিউক 250 গাইছ। এতিয়া লগ পাইছোঁ আপোনালোকক মটৰ ব্লগত, চাই থাকক আজি মটৰ ব্লগটো একদম চালিয়াকৈ। আৰু যোৱাটো ভিডিঅ'ত মানে চাউণ্ডটো বহুত মানে গাইছ একদম বহুতে কিবা আহিছিলে আৰু মানে এইটো কি কয় প্ৰব্লেম আহিছিলে আৰু গাইছ। মাইকটো বৰ্তমানো প্ৰব্লেম দি আছে গাইছ। এনেকৈ মানে মাইকটো ঠিক কৰোঁতে এতিয়া বাজি গ'ল গাইছ 3:55 হৈ গ'ল। মাইকৰে প্ৰব্লেম হৈ যায় গাইছ। আৰু ভিডিঅ' নিদাৰ কাৰণটো হ'ল গাইছ মানে বহুদিন মানে ব্যস্ত হৈ আছিলে, কাৰণ মোৰ কিবা অলপমান বেমাৰ চলি আছিলে আৰু যোৱাটো ভিডিঅ' দেখাই দিছিলে আপোনালোকে, এইটো ৰাস্তা দি আহা। আৰু আজি এইটো ৰাস্তা দিয়ে আহিলোঁ আৰু গাইছ। সন্ধিয়া হ'বই আৰু গাইছ মানে বৰ্তমান এনেই পাইছে আপোনালোকে ৰ'দ চ'দ নাই, সোনকালে মানে বেলা চেলা ডুবি যায় আৰু এতিয়াও কাহ আছে গাইছ অলপ চলপ, ইমানখিনি ভাল হোৱা নাই। ইয়াতে গাইছ মিটাৰ নাই, এতিয়া গেৰে গ'লে গম নাপাব আৰু আপোনালোকে tamam last söyledik. Yani aslında tamam last. Very last söyledik. Tamam last guys. একদম কাজ হয়ে গাইছ, অবস্থা নোহোৱা হৈছে। ডেলিভাৰী গাড়ী অলপ পৰিলোঁ। এইবাৰ চাউণ্ডটো আৰু কেনেকৈ আহি আছে গাইছ, এতিয়া ইমানটো নাজানো আৰু গাইছ। আৰু ভালে আহিব চাউণ্ডটো, যোৱাটো ভিডিঅ'ত নাগাইছ একদম খাটিয়া আহিছে। অলপ গাইছ ৰখি দিছোঁ, অলপ মাইকটো মানে লৈ গৈছোঁ গাইছ। ক' জাগা চাবৰ কাৰণে মাইকটো মানে অলপমান লৈ গৈছে গাইছ, ঠিক জেগাত দি দিম। প্ৰব্লেম মটৰবিলাক বনাব দিলে গম পাব গাইছ মাইকৰ কিমান প্ৰব্লেম হয়। তামাম প্ৰব্লেম মাইকৰ গাইছ, বেলেগ প্ৰব্লেম নাই গাইছ, খালি মাইকৰে প্ৰব্লেম হৈ যায়। এতিয়াতো বৰ্তমানটো ময়ো ৰেকৰ্ডিং কৰি আছোঁ গাইছ। বাকী চেক কৰিলে গম পাব চাউণ্ড কেনেকৈ আহে। আশা কৰোঁ ভালে আহিব গাইছ চাউণ্ডটো। যোৱা ভিডিঅ'টাৰ নিচিনা নহ'লে হ'ব আৰু গাইছ। যোৱা ভিডিঅ'টো মানে একদম খাটিয়া হৈছে আৰু গাইছ, এডিট কৰাও খাটিয়া হৈছে, ভিডিঅ' কৰাও খাটিয়া হৈছে, চবফালে খাটিয়া চবফালে বেয়া হৈছে। এই দাউৰা কৰি দিছোঁ আৰু গাইছ। মই ইমানখিনি এনেকৈ ইউজ কৰিব নাজানো গাইছ, চব জানো আৰু সেয়ে মালাটোৱে দিম আৰু গাইছ। সুস্থ হ'ব আপোনালোকে ভাবোঁ। এইটো আহিলোঁ গাইছ আমি ওপৰতলা কালি মন্দিৰ, কালিমা।
এতিয়া এইটো বিচাৰি যোৱা ৰাস্তা খালি ভাল লাগে আৰু বাকী যি কি নহওক খালি মানে একদম চালিয়া লাগে গেছ এতিয়া গাইছ অকণমান আগত যায় না আৰু কি মোক চাউণ্ড শুনি দি আছোঁ তৰাৰ ওপৰ এতিয়া আপোনালোকক একদম সৰুকৈ চাউণ্ড এটা মানে শুনাই দি আছোঁ বৰ্তমান ওপৰতলা এইখিনিতে মানে হালবাৰ আছে যেনেকৈ আছে এইটো এতিয়া গাইছ অলপমান মিক্স মাৰি আছে মানে তেলটো অলপমান কম আছে গাইছ উপায় নাই এতিয়া আৰু একবাৰ ট্ৰাই কৰি চাম আৰু চাং ট্ৰাই কৰি চাম কি হয় দেখা যাওক একদম সাকসেস হয়ে গেছে একদম চালে দেই কোনোবা আহি পিটিব বে হয়ে গেছে গাইস একদম সাকসেসফুল গাইস চাও একদম ইয়াতে অলপমান নাজাৰা চাওঁ গাইছ আপোনালোকক দেখো এইটো হ'ল গাইছ ওপৰতলাৰ জাল সেউজীয়া হৈ যায় একদম পৰিৱেশ ধুনীয়া লাগে আৰু গাইছ আৰু এইটো হ'ল মেইন হাইৱে ধুনীয়া একদম পৰিৱেশ গাইছ চালে আহা দেই বাকী আপোনালোকক RPMৰ চাউণ্ডটো শুনোৱাৰ দায়িত্বটো আছিলে মোৰ আৰু এতিয়া আপোনালোকক RPMৰ চাউণ্ডটো মানে শুনাই দি দিলোঁ আৰু গাইছ দেই আৰু কোনোবাটো বেয়া পায় ভিডিঅ'তে মই জানো RPM মানে চাপৰি বুলি ভাবে আৰু সেনেকুৱা নহয় গাইছ মানে নিজৰ মনটোক ভাল কৰিবৰ কাৰণে আৰু আপোনালোকৰ মন সন্তুষ্ট কৰিবৰ কাৰণে মানে মাজে মাজে দিওঁ আৰু গাইছ তাকে বেয়া চেয়া নাপাব আৰু যদি RPM দিয়াৰ কাৰণে আপোনালোকে কোনোবা বেয়া পায় তেতিয়াহ'লে কমেণ্ট কৰি জনাই দিব দেন তাৰপিছৰ ভিডিঅ'ত যোনটা নেক্সট ভিডিঅ' আহিব মানে তাৰপিছত মানে আৰু এনেকৈ RPM মানে উৎপাত নকৰিম আৰু গাইছ নৰ্মেল ভ্লগ দিম যদি আপোনালোকৰ এনেকুৱা ভাল নালাগে আৰু দেন গাইছ এতিয়া আৰু BSF का गाड़ी है गाइस দেন এতিয়া গাইছ আৰু বেছি ইমানখিনিতো ক'ব মই নাজানো এনেকুৱা কথা মতৰ লগৰ দিনত বাকী লগৰটো উইলি মাৰিব দিম বুলি ভাবিছোঁ কি কৰে ৰ চাই লওঁ গাইছ মাৰিলে যদি মাৰিব দিয়ে এটামান আপোনালোকৰো ভাল লগা নিচিনা আৰু যেনেকৈ মোৰ ভিডিঅ'ত উইলি মাৰা হোৱাই নাই আৰু গাইছ সেইকাৰণে আৰু মাথাটো নাই গাইছ দেখুৱাই পাইছে আপোনালোকে মিটাৰটো নাই এই আৰু আছে একদম মানে উইলি চাবি গাইছ উইলি কুলি
দেন আজিৰ ভিডিঅ'টো গাইছ ইয়াতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া আমি আছোঁ ওপৰত যোৱা যাওঁতে। বাকী আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু গাইছ। দেন লগ পাম নতুন এটা ভ্লগত। চালিয়াকৈ ধামাকাদাৰ ভিডিঅ' আহিব ধুনীয়াকৈ একদম। আৰু বাকী আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থাকিবলৈ একেবাৰে নাপাহৰিব দেই। আৰু যোনে যোনে মোৰ চেনেলটো মানে চাই আহে না ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইবটো কৰি দি যাব আৰু গাইছ দেই চালিয়াকৈ। বাকী দেন লগ পাম নেক্সট এটা ভ্লগত। ধামাকাদাৰ ভ্লগ আহিব একদম চালিয়াকৈ। দেন কৈ থাকোঁ আৰু গাইছ আজি এইখিনি আছিলে। বাকী লগ পাম ধামাকাদাৰ ভিডিঅ'ত দেই গাইছ চালিয়া।